আজি আমি আলোচনা কৰিম মেডাম-মে-ফিৰ বিষয়ে। মেডাম-মে-ফি হ'ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন মিং বা আশীৰ্বাদ বিচৰা হয়। মেডাম-মে-ফিৰ অৰ্থ হ'ল মে মানে তৰ্পণ, দাম মানে মৃতক আৰু ফি মানে হ'ল মৃতকৰ দেৱতা। অন্যান্য পৰম্পৰাৰ দৰে মেডাম-মে-ফি পালনৰ বাবেও নীতি নিয়ম আছে, যাক টাই আহোম ভাষাত খায়েকলাই বুলি জনা যায়। প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়মসমূহ অসমলৈ আনিছিল চাওলুং চুকাফাৰ লগত অহা বুৰঞ্জী লিখক মুন মোংমাই দেওধাই। বৰ্তমান সময়ত প্ৰতি বছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন ৮চুকীয়া অৰ্থাৎ ৮টা চুক থকা অস্থায়ী হৌফি বা দেওশাল সাজে আৰু ইয়াত ৮খন মেহেঙা বা শৰাই পাতি তেওঁলোকৰ আদি পিতা লেংডং দেৱতা প্ৰমুখ ৮জন ফিক অৰ্থাৎ দেৱতাক উপাসনা কৰা হয়। এই পূজাত ফুৰা তাৰাং আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও নি-দাম-খাং অৰ্থাৎ সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পৰম্পৰা অসমত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত এই মেডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পৰম্পৰা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পৰম্পৰাত পাকঘৰৰ দক্ষিণ খুঁটাৰ যাক ফা কাম বোলা হয় তাৰ কাষত বাছনি কৰা হয় আৰু ৫খন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়। টাই আহোমসকলৰ এইটো এটা বিশ্বাস আছে যে পূৰ্বপুৰুষসকলে মৃত্যুৰ পিছত দাম-ফি মানে দেৱতাৰ ৰূপত ৭খন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো নাতি পৰিণাতি জীয়ৰী বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে। টাই আহোমসকলে আত্মাৰ পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে মৃতকৰ আত্মাই মাথোন কিছুদিনৰ বাবেহে ভ্ৰমণ কৰি উত্তৰ পুৰুষৰ পৰা পূজা পোৱাৰ পিছতে তেওঁলোক ফি বা দেৱতাৰ ঠাইলৈ উন্নীত হয়। ঘৰত বিয়া বাৰু পতাৰ সময়ত বিহু আদি উৎসৱত আৰু খেতি চপাই নখাওঁতে টাই আহোমসকলে পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ পূজা কৰে। ঘৰুৱাকৈ পতা এনে পূজাক মৃতকক দিয়া পূজা বুলি কোৱা হয়। এনে মৃতকলৈ আগবঢ়োৱা পূজাত মাছ মঙহেৰে ৰন্ধা ভাত, পায়স, মিঠাই আৰু সাজ উৎসৰ্গ কৰা হয়। মৃতকক দিয়াত জীৱিত পৰিয়ালটোৱে পূৰ্বপুৰুষৰ আশীৰ্বাদ বিচাৰে। মৃতকসকলৰ জৰিয়তে দেৱতা আৰু পৰমেশ্বৰলৈ প্ৰাৰ্থনা জনোৱা হয়। টাই আহোমসকলে বিশ্বাস কৰে যে দেৱ দেৱতাসকলক পূৰ্বপুৰুষৰ যোগেদিহে পাব পৰা যায়। প্ৰয়াত পূৰ্বপুৰুষৰ আত্মাই গৃহদেৱতাৰ ৰূপত পৰিয়ালৰ জীৱিত সদস্যসকলক সুৰক্ষা প্ৰদান কৰে। মৃতকক কৰা পূজাৰ সন্দৰ্ভত এইদৰে কোৱা হয়, গৃহদেৱতাই ৰক্ষা নকৰিলে ঘৰৰ বেৰবোৰে বা ছালখনে মানুহক ৰক্ষা কৰিব নোৱাৰে। মৃতকসকলে ৰক্ষা কৰিলে সাপেও নাকামুৰে, বাঘেও নাখায়, আনকি জমেও নিবলৈ ভয় খায়। মৃতকসকলক কেইবাবিধ দেৱতাত ভগোৱা হৈছে। তেওঁলোক হ'ল ঘাইদাম, চিৰেনদাম, জাকৰুৱাদাম আৰু নদাম। এইবাৰ আহোঁ ঘাইদাম মানে কি। ঘাই মানে হ'ল মূল আৰু দাম মানে মৃতক। সেই অৰ্থত ঘাইদাম মানে হ'ল ঘৰখনৰ আজু ককা বা আইতাসকল। চিৰেনদাম, চি মানে চাৰি আৰু ৰেন মানে ঘৰ, গতিকে চিৰেনদাম মানে হ'ল জীৱিত পৰিয়ালটোৰ ৪ পুৰুষ হৈ যোৱা আজু ককা আৰু আইতাসকল। জাকৰুৱাদাম, পুত্ৰ সন্তান নথকা মৃতক, সৰুতে ঢুকুৱা, বিয়া নকৰাকৈ ঢুকুৱা আৰু দৈহিক বা মানসিক বিকলাংগতালৈ ঢুকুৱাসকলক জাকৰুৱাদাম বুলি কোৱা হয়। নদাম, অলপতে ঢুকুৱা পৰিয়ালৰ মূল মানুহজন বা তেওঁৰ পৰিবাৰ বা তেওঁৰ পিতা মাতাক নদাম বুলি কোৱা হয়। জাকৰুৱাদামক বাদ দি বাকীসকলক গৃহদাম বুলি কোৱা হয়। মেডাম-মে-ফিত চাওফি বা পূৰ্বপুৰুষসকল আৰু দাম চাওফিসকলক পূজা কৰা হয়। এইসকল হ'ল খাওখাম, আই লেংডিং, চা চিংফা, জান চাই হাং, লেংডং, চিট লাম চাম, মুটকাম টাইকুম, ৰা খিম, বা খিং আৰু দাম চাওফি বা চাওফি দাম অৰ্থাৎ ১৩ পুৰুষৰ আগৰ ককা আইতাসকল। সেইদিনাখন গৃহদাম আৰু চাংফিসকলক পূজা কৰা নহয়, কাৰণ তেওঁলোক মৰ্ত্যৰ দেৱতা। তেওঁলোকৰ পূজা কাতি মাহত আহু ধান চপাওঁতে
আঘোণ মাহৰ শালি ধান চপাওঁতে আৰু বিহু আদি উৎসৱতহে কৰা হয়। মেডাম-মেফিত পূজাৰ ধৰ্মীয় কাম কাজখিনি দেওধাই, বাইলুং আৰু মহন আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। এই পূজাত ফ্ৰালুং আৰু বান-ফি আদি টাই পুথিৰ পৰা মন্ত্ৰ পাঠ কৰা হয়। পূজা কৰিবলৈ মেডাম-মেফি উদযাপন কৰা স্থানত খেৰ আৰু বাঁহেৰে এটা ৮-কোণীয়া প্ৰাৰ্থনা ঘৰ বনোৱা হয়। সাধাৰণতে ৩ প্ৰকাৰৰ মেডাম-মেফি উদযাপন কৰা দেখা যায়: ৰজা, দেশ আৰু প্ৰজাৰ বাবে ৰাজহুৱা উৎসৱৰ ৰূপত ঘৰুৱাভাৱে বাঁহৰ চাং সাজি ৫খন মাইহাং দি আৰু ঘৰুৱাভাৱে ৩খন মাইহাং দি এই মেডাম-মেফি উদযাপন কৰা হয়। খাও খামক মজিয়াৰ ওপৰত মাইহাং দি আৰু আই লেংডিং, লেংডং, লাংকুৰি আৰু জান চাই হাঙক চাঙৰ ওপৰত ৰখা মাইহাঙত পূজা আগবঢ়োৱা হয়। পূজাৰ বেদীত আহোমৰ পবিত্ৰ ধৰ্ম পাক-পেন-কাকা স্থাপন কৰা হয়। চাওলুং চুকাফাই অসমলৈ অহাৰ পথত ইৰাৱতী নৈ পাৰ হৈয়ে মেডাম-মেফি উদযাপন কৰিছিল। নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন প্ৰৱৰ্তন কৰিবলৈ পূৰ্বপুৰুষ লেংডং আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি দৈ-কাং ৰং পাৰ হোৱাৰ লগে লগে নামৰূপত বুঢ়ীদিহিঙৰ পাৰত তেওঁ আকৌ মেডাম-মেফি পাতিছিল। এইখন পূজাৰ পিছত তেওঁ চৰাইদেউৰ নামনিভাগত লাংতেও কাটত মেডাম-মেফি পাতিছিল। চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূৰ্বপুৰুষ আৰু দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি স্বৰ্গদেৱে মেডাম-মেফি পাতিছিল। সেইদৰে পিছৰ স্বৰ্গদেউসকলেও বিভিন্ন সময়ত মেডাম-মেফি পাতিছিল। এটা প্ৰবাদ আছে যে স্বৰ্গৰ ৰজা লেংডঙে তেওঁৰ 2 নাতি খুনলুং আৰু খুনলাইক সোণৰ জখৰাৰে নামি আহি পৃথিৱীত ৰাজত্ব চলাবলৈ পঠোৱাৰ সময়ত জ্ঞানৰ অধীশ্বৰ জাচিং-ফাই তেওঁলোকক উপদেশ দিছিল, তোমালোকৰ ককা লেংডঙে পৃথিৱীত ৰাজত্ব চলাবৰ বাবে তোমালোকক স্বৰ্গৰ পৰা মৰ্ত্যলৈ পঠাইছে। যেতিয়া ফিন-হা মাহ আহিব, পবিত্ৰ চিন কৰা ফুলবোৰ ফুলিব, তেতিয়া তোমালোকে সেইটো মাহত দিন এটা ঠিক কৰি তেওঁ আৰু অন্যান্য দেৱ-দেৱীসকলৰ নামত জীৱ-জন্তু আৰু আন আন ভাল বস্তু উচৰ্গা কৰি পূজা অৰ্চনা কৰিবা। তেতিয়া লেংডঙে অন্যান্য ৮,০০০ দেৱ-দেৱীৰ লগত মৰ্ত্যলৈ নামি আহি তেওঁলোকক আশীৰ্বাদ কৰিব। এইটো বিশ্বাসকে শিৰোধাৰ্য কৰি খুনলুং আৰু খুনলাইৰ পৰা সৃষ্টি হোৱা পিছৰ বিভিন্ন টাই জনগোষ্ঠীয়ে নিজকে লেংডঙৰ বংশ বুলি জ্ঞান কৰি আজিলৈকে লেংডং দেৱতাসকল আৰু প্ৰয়াত পূৰ্বপুৰুষৰ বেলেগ বেলেগ নামেৰে পূজা অৰ্চনা চলাই আহিছে। জাচিং-ফাই খুনলুং আৰু খুনলাইক আফা, ফুৰালুং, মেডাম-মেফি আৰু ৰিকখন পূজা কৰিবলৈ উপদেশ দিছিল। ত্ৰয়োদশ শতিকাৰ শেষৰ ভাগত এছিয়াৰ প্ৰায়বোৰ টাই জনগোষ্ঠীয়ে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল যদিও পূৰ্বপুৰুষৰ এই পূজা অৰ্চনাৰ পৰম্পৰাটো এৰি পেলোৱা নাছিল। অৱশ্যে ইছলামিক আগ্ৰাসনৰ বলি হোৱা ইণ্ডোনেছিয়া আদি দেশৰ টাইসকলে এই পৰম্পৰা সম্পূৰ্ণভাৱে এৰি পেলাইছিল। বৰ্তমান সময়ত আহোমসকলৰ মাজত ঘৰুৱাভাৱে বিহু বা অন্যান্য মাংগলিক উৎসৱত মৃতকক দিয়াটো আৰু সামূহিকভাৱে ৩১ জানুৱাৰীৰ দিনটোত মেডাম-মেফিক ধৰ্মীয় উৎসৱ হিচাপে পালন কৰাটো এক সামাজিক পৰম্পৰা হৈ পৰিছে। আজিকালি মেডাম-মেফি ধৰ্মীয় মাংগলিক অনুষ্ঠানৰ লগতে এক সামাজিক উৎসৱো হৈ পৰিছে। টাইসকলৰ লগতে অসমৰ অন্যান্য জাতি-জনগোষ্ঠীয়েও এই মাংগলিক অনুষ্ঠানটো উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হৈছে। এয়াই চমুকৈ মেডাম-মেফিৰ বিৱৰণ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।